এভৰিৱান আপোনালোক সকলো ভালে আছেনে মই এইকেইদিন কেনেকৈ ব্যস্ত আছোঁ তাকে দেখাব বিচাৰিছোঁ দেই আপোনালোকক কেনেকৈ ব্যস্ত আছোঁ জানেনে একদম পুৰা মেচিনত বহিছোঁ কাপোৰ কেইযোৰমান মানে অনা আছিলে সেইকেইযোৰ চিলালোঁ চিলাই চাদৰ কেইখনৰ দহি বটিলোঁ দহি বটি মানে সেয়া শেষ কৰিলোঁ আৰু দেই সেইকেইযোৰ থ'লোঁ তাৰমানে এতিয়া যিহেতু কৰোণা দিবও নোৱাৰি দৰ্জীক আকৌ ঘৰতে আছোঁ যিহেতু সেইখিনি কৰিব পাৰোঁ মই নিজৰখিনি নিজে কৰি লৈছোঁ আৰু নিজৰ পচন্দমতে সেয়া হ'ল তাৰপাছত এই নতুন মানে চুইজাৰ পালাযোৰ ছেট কেইযোৰমান লোৱা আছিলে সেইকেইযোৰ মানে এলাহতে আছে এলাহ মানে কি কিবা এটা কাম আৰম্ভ কৰিলে শেষ কৰি দিওঁ কিন্তু নকৰালৈকে আহাতে এলাহ আৰু এইকেইদিন এতিয়া আজি মানে ভাবিছোঁ কি কিছুমানৰ মানে হাতকেইটাৰ ভিতৰত সোমাই থাকে যে সেইবোৰ চিলাব লাগিব আৰু কেইটামানৰ গাটো ধুনীয়া হয় জোখৰকৈ হয় আৰু হাতকেইটা হ'লেও হাতকেইটা ফিটিং কৰিবলৈ ফিটিং নহ'লেতো ভাল নালাগে ন পিন্ধি সেইকাৰণে আজি একদম পূৰা বহি লৈছোঁ আৰু এয়া আপোনালোকক সেইকাৰণে দেখাইছোঁ এইখিনি পূৰা আজি চিলাই শেষ কৰি আৰু এইখন মেখেলা দেই মুগাৰ মেখেলা এইখন মুগাৰ মেখেলা মানে কিয় এইখন আজি চিলাম এইখনতো চিলাই শেষ কৰিম আৰু এইখিনিও কিমান পাৰোঁ কৰি থাকিম আৰু কাম কম আছে এই মেখেলাখন হৈছে মোৰ ডাঙৰ বাইদেউৰ ঘৰৰ পৰা দিয়া ডাঙৰ বাইদেউৰ ঘৰত দি কৰি দিলে আজি মানে কিমান দিন হ'ল পাতা নাই আছে আৰু মানে পিন্ধো লাগি থাকে কিন্তু মানে চিলোৱা এলাহ আজি বহিছোঁ আজি ৰক্ষা নাই আৰু শেষ কৰি এতিয়া মই মেখেলা চিলাম আৰু এয়া দহি কেনেকৈ বটিছোঁ আপোনালোকে জানিব বিচাৰিলে মই দেখাব পাৰিম তাৰপিছত মেখেলাৰ ফল চিলোৱা বা কিবা আপোনালোকে কমেণ্টত জনাব কিবা জানিব বিচাৰিলে মেখেলাখন কেনেকুৱা লাগিছে বাৰু জনাব দেই মেখেলাখন কেনেকুৱা লাগিছে মোকতো বিৰাট পচন্দ হৈছে ইয়াৰ লগত মই চাদৰ মিলাই থৈছোঁ ব্লাউজো মিলাই থৈছোঁ ধুনীয়া মিলি আছে আৰু কিন্তু এয়া পিন্ধিবলৈ এতিয়া কৰোণাৰ পৰা ক'তো যাব নোৱাৰোঁ সেইটোহে দুখ হৈছে আৰু তথাপিও শান্তি লাগে দেই চিলাই কৰি ৰেডি কৰি থাকিলে গোটেই মানে ছেটটো সেইটো এটা সান্তনা আৰু যে পিন্ধি যাব পৰা ক'ৰবাত ওলালে জেগাত পিন্ধি যাম আৰু কিন্তু কি হ'ব এতিয়া দুখ আৰু কৰোণা ঘৰতে থাকিবলগীয়া হৈছে ঠিক আছে মই মেখেলাখন ধুনীয়াকৈ চিলাই লওঁ এইটো হাতটোৰ ভিতৰত সোমাই আছিলে চুইজাৰবিলাকৰ হাত মানে কুৰ্তাবিলাকৰ হাতটোৰ ভিতৰত সোমাই থাকে যে এইটো চিলালোঁ ধুনীয়াকৈ চিলাই ফিটিং কৰি ল'লোঁ আৰু ভিতৰৰ পৰা উলিয়াই ধুনীয়াকৈ চিলাই ল'লোঁ তাৰপাছত মেখেলাও চিলাই হ'ল এনে আৰু নিজৰ কাপোৰখিনি মানে নিজেই ব্যস্ত থাকোঁ আৰু কিছুমান মানে এনেকুৱা হয় দৰ্জী দিলে জানিছে খেলি মেলি কৰে সেইকাৰণে নিজৰ ওপৰত কনফিডেঞ্চ আছে নিজৰখিনি নিজে কৰোঁ আৰু যিকেইটা পাৰোঁ তাৰপিছত আৰু মোৰ বহুত ভিডিঅ' দিয়া আছে আপোনালোকে চাইছেনে বাৰু চাবচোন আটাইকেইটা একদম আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ চাই ভাল পাব আৰু মই মানে কৰোণাৰ দিনবিলাকত কেনেদৰে ব্যস্ত হৈ আছোঁ সকলোবোৰ ভিডিঅ' আপোনালোকক দি থাকিম চাবলৈ নাপাহৰিব দেই আৰু কমেণ্টত জনাবচোন কেনে পাইছে চাই এইটো চিলাই হ'ল হয় কিন্তু ফিটিং হৈছে নাই এবাৰ পিন্ধি চাওঁগৈ এলাহো লাগে ন তথাপিও আৰু পিন্ধি চাব লাগিব আকৌ সৰু ডাঙৰ কি হয় এইটো পিন্ধি চাওঁগৈ তাৰপাছত মই ধুনীয়া এটা কাম হাতত লৈছোঁ গম পাইছেনে চাই থাককচোন একদম ধুনীয়া কাজে কুজে এটা হাতত লৈছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক ইয়াৰ পাছত মই কি কৰোঁ ঠিক আছে আজি এটা অতি সুন্দৰ মানে বস্তু বনাম কি জানেনে এতিয়াতো কেঁচা আমৰ দিন আচাৰ বনাবলৈ আম আনিছে হয়নে আম যিহেতু আচাৰ বনাবলৈ আনিছে তাৰে দুটামান থৈ দিয়কচোন আৰু এটা বস্তু বনাম আহক আমি আজি এই কেঁচা আমৰ দিনত কেঁচা আমৰ জেলি বনাওঁ খুব সুন্দৰকৈ কেঁচা আমৰ জেলি বনাওঁ আহক আৰু কি জানেনে এই আমি এতিয়া যিহেতু দোকান বজাৰ যাবলৈ অসুবিধা নহ'লে ঘৰতেই থাকিবলগীয়া হৈছে ৰুটিনো সদায় চব্জি বা কিবা কিবি অন্য লগত হোৱাতকৈ নিজেই বনোৱা জেলিখনৰ সৈতে ৰুটি খাওঁ আহকচোন মই আম ইমান লৈছোঁ
এই কাটি লওঁ, আমখিনি বাকলি গুচাই লওঁ ধুনীয়াকৈ আৰু কাটি লওঁ। কেঁচা আমৰ জেলি সকলোৱে বনায় বাৰু। মই বনোৱা পদ্ধতিটো দেখাবলৈহে আচলতে মই ভিডিঅ'টো বনাইছোঁ। আৰু যিসকল নতুনকৈ বনাবলৈ বা আগ্ৰহী বনোৱা, সেইসকলে অতি সহজতে এই জেলি বনাব পাৰি আৰু খৰচো কম। কিয়নো মই একো বাহিৰ কিবা কিবি নিদিওঁ, মই একদম খুব চিম্পুলকৈ বনাওঁ। আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ চাই গম পাইছেই, মই খুব সহজ পদ্ধতিৰে আৰু সহজ উপায়েৰে বনাওঁ। এয়া আমি আমখিনি, আমকেইটা অকণমান জালি বান্ধিছে দেই, অকণমান কাটিবলৈ টানো লাগিছে বাৰু। এয়া এনেকৈ টুকুৰা কৰি লওঁ। আমখিনি খুব ধুনীয়াকৈ ধুই লৈছোঁ, আকৌ ধুব লাগিব। মই এয়া বাকলিখিনি গুচাই লওঁ আৰু এইখিনি মই কাটি লওঁ। ঠিক আছে, এয়া আমখিনি কাটি ল'লোঁ, কাটি লৈ ধুনীয়াকৈ ধুলোঁ বাৰু। এতিয়া জেলি বনাওঁগৈ। এতিয়া এটা কেৰাহী পাতি লৈছোঁ, কেৰাহীত এতিয়া আমকেইপিচ দি দিছোঁ আৰু এই আমকেইপিচ ডুব যোৱাকৈ অলপ পানী দিম। এইখিনি অলপ উতলাওঁ, এনেকুৱা এটা জোখত উতলাব লাগিব যাতে আমখিনি কোমল হয়। ঠিক আছে, এইখিনি মই উতলাই লওঁ। এতিয়া চাম কেনেকুৱা হৈছে, সিজিছে নাই চাই লওঁ দেই। একদম ধুনীয়াকৈ সিজি গ'ল। এতিয়া এই মই গেছটো অফ কৰি লওঁ হা, আৰু আমৰ পিচখিনি টুকি লওঁ। এইখিনি টুকি ল'লোঁ, অলপ ঠাণ্ডা হ'বলৈ দিওঁ। এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই এইটো জাৰত এটা পেষ্ট বনাই ল'ম ধুনীয়াকৈ, আৰু এইখিনি এইটো বাতিলে মই ট্ৰান্সফাৰ কৰি লওঁ। ঠিক আছে, আৰু এই পানীখিনি পেলাই নিদিওঁ, আম সিজোৱা পানীখিনি এই কেৰাহীতে এতিয়া ৰাখি দিওঁ। মিক্সিত সুন্দৰকৈ এটা পেষ্ট বনাই ল'লোঁ, দেখিছেনে? এতিয়া আমি জেলি বনোৱা আৰম্ভ কৰিব লাগে। কেৰাহীত যিখিনি আম সিজোৱা পানী আছিলে সেইখিনি মই এতিয়া গেছটো জ্বলাই দিলোঁ। এইটো অলপ পুনাই দিম হ'ব দেই। গেছটো জ্বলাই দিলোঁ। এতিয়া এইখিনি পানীতে মই চেনি ইমান দিছোঁ, চাওক পৰিমাণ অনুসৰি। আমখিনি যিহেতু কেঁচা আৰু টেঙা, আমটো টেঙাই ন, সেইকাৰণে অলপ চেনি দিব লাগিব। চেনিখিনি মই দিওঁ আৰু অকণমান দিওঁ। মুঠতে মই ইমানমান পানীত এই বাতিৰে এবাতি চেনি দিছোঁ। এইটো জোখৰ বাতিৰে এবাতি পানী চেনি দিছোঁ, কাৰণ চেনিটো জোখটো নিজৰ মতে আৰু। পৰিমাণ অনুসৰি মোৰ আম 5টাহে আছিলে, এইখিনি সুন্দৰকৈ উতলিবলৈ দিওঁ। চেনিখিনি মিক্স হৈ যাব যেতিয়া, এইখিনি উতলো ধুনীয়াকৈ। চেনি পানীখিনি উতল হ'ল, চেনিখিনি মানে গুলি গ'ল আৰু গলি গ'ল। এতিয়া মই এইখিনি ইয়াত দি দিছোঁ। জুইটো অকণ বঢ়াই এইখিনি মই সুন্দৰকৈ ইয়াৰ লগত মিক্স কৰি দিওঁ আৰু এইখিনি উতলিবলৈ দিওঁ ভাল ধৰণেৰে। এয়া প্ৰায় হৈছে আৰু মই এইখিনি, আপোনালোকে
মোৰ বাকী ভিডিঅ'বোৰ জানিবলৈ হ'লে বা দেখা পাবলৈ মোৰ ভিডিঅ'ৰ তলত লিংকবোৰ দিয়া আছে, আপোনালোকে তাত চাব। আৰু যিসকল নতুন ভিউৱাৰ্ছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মোৰ ভিডিঅ'বোৰ মই নিজে আইডিয়া কৰি খুব সাধাৰণভাৱে আৰু খুব টেষ্টফুল হয়, আপোনালোকে বনাই চাব, তেতিয়া ক'ব আৰু গম পাব মই বনাওঁ সাধাৰণকৈ বনাওঁ আৰু খুব টেষ্টফুল আৰু একেবাৰে সহজতে পোৱা বস্তুৰ জৰিয়তে মই বনাওঁ। আৰু ছিজনৰ যিবোৰ বস্তু বিশেষভাৱে যিবোৰ পোৱা যায় ছিজনত, সেই ছিজনৰ প্ৰত্যেকটো বস্তুৱে মই দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, পুনৰ কৈছোঁ, তেতিয়া মোৰ ভিডিঅ'বোৰ আপোনালোকে দেখা পাই থাকিব। এইখিনি আৰু অকণমান উতলিবলৈ দিওঁ। দেখিছেনে সুন্দৰকৈ উতলিছে? এই ৰং কিবা কিবি ৰং দি কিয়নো খাম আৰু ঘৰতে ন, একো ৰং চং দিয়া নাই, সেইকাৰণে একো কালাৰ ফুড দিয়া নাই আৰু এনেকুৱাকেই বনাইছোঁ। আপোনালোকেও এনেকৈ বনাই চাবচোন, বৰ ধুনীয়া লাগে এইটো। এতিয়া যিহেতু লকডাউন, কোনো দোকান বজাৰ যাবলৈ ব্যৱস্থা নাই, হয় নহয় বাৰু? ঘৰতে বনাওকচোন, সকলোৱে বনাই ৰুটিৰ লগত খাব পাৰিব, ব্ৰেডৰ লগত খাব পাৰিব, যাৰ যি সুবিধা আৰু নিজৰ মনৰ ৰুচি অনুসৰি খাব পাৰিব। কিন্তু এটা কথা আকৌ, কমেণ্টত জনাবলৈ আপোনালোকে নাপাহৰিব দেই। প্লিজ মোৰ কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কেনে পাইছে ভিডিঅ'টো চাই, আৰু বনাব, খাই কেনে পালে সেয়াও জনাব। এয়া চাহ চামুচেৰে এচামুচ মই নেমু ৰস দি দিওঁ দেই, আৰু অকণ দি দিওঁ ৰ'ব। নেমু ৰসকণ এইটো কাৰণে দিছোঁ, তেতিয়া মানে সোনকালে বেয়া নহয়। নেমু ৰসকণ দি দিছোঁ। আৰু একেবাৰে জুইটো কমাই দিছোঁ আৰু মাজে মাজে এনেকৈ লৰাই আছোঁ। তেতিয়া অকণমান ডাঠ হ'বলৈ দিওঁ আৰু এয়া অকণমান পাতল হৈ আছে, অকণমান ডাঠ হ'বলৈ দিওঁ। এয়া জুইটো কমাই দিছোঁ আৰু ঘনাই লৰাই আছোঁ, অকণমান ডাঠ হওক এইখিনি। এয়া চাওক, এইটো জোখ হৈছে এইটো। আৰু এইটো চাবলৈ হ'লে এনেকৈও চাব, এয়া দেখিছেনে? আঠা আঠা এয়া গম পাইছোঁ। মই এইটো জোখতে অলপ ঠাণ্ডা হ'বলৈ দিওঁ, এই গেছটো অফ কৰোঁ। এয়া একেবাৰে জুইটো কমাই দিছোঁ, শেষলৈ উতলিবলৈ দিছোঁ, ডাঠ হ'বলৈ দিছোঁ। এয়া একো মই কালাৰ দিয়া নাই, এনেকৈয়ে ভাল লাগে খাই, সহজ উপায়েৰে আৰু খুব কম খৰচত জেলিটো বনাব পৰা যায়, নহয়নে বাৰু? কিছুমানত খুব টেঙা থাকে, সেয়েহে চেনিৰ পৰিমাণটো নিজৰ জোখমতে চাই ল'ব। মাজে মাজে এনেকৈ আনি অকণমান চামুচেৰে টেষ্ট কৰি চাব পাৰিব আপোনালোকে। বেছি টেঙা হোৱা যেন আৰু চেনি অকণ দি দিব পাৰিব। মোৰ আমখিনি বিশেষ টেঙা নহয়, আৰু সেয়েহে মই এইখিনিমান পৰিমাণত এই বাতিটোৱে এবাতি চেনি দিছোঁ। গতিকে জোখটো নিজৰ ওপৰত কথা আৰু কিমান মিঠা খায়। আৰু এনেকুৱা অলপ হৈছে, এইটো জোখতে মই এতিয়া এইখিনি গেছটো অফ হ'বলৈ দি আৰু অকণমান ঠাণ্ডা হ'বলৈ দিওঁ। দেখিছেনে ইমান ধুনীয়া হ'ল? ঠাণ্ডা হ'ব দিয়াৰ পাছত মই এনেকৈ ভৰাই ল'লোঁ। চাওক কি ধুনীয়া হৈছে আৰু কিমান ধুনীয়া ডাঠ হৈছে। মই একো কালাৰ দিয়া নাই, একদম নেচাৰেল চাওক, আৰু সহজতেই বনাই দিলোঁ, নহয়নে বাৰু? এনেদৰে আপোনালোকেও বনাই চাওকচোন। দেখিছে কি ধুনীয়া হৈছে। এতিয়া ৰুটিৰ লগতো খাবলৈ ভাল, ব্ৰেডৰ লগতো খাবলৈ ভাল, যাৰ যেনেকুৱা ইচ্ছা। এনেকুৱা ধুনীয়া ধুনীয়া নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, তেতিয়াহে দেখা পাব। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। বাই।